কঁঠালৰ মুচি প্ৰস্তুত কৰিবৰ কাৰণে পিঁয়াজ লৈছোঁ, এইখিনি নৰসিংহ পাত, কণ বিলাহী আৰু বৰ বিলাহী দুয়োটাই লৈ লৈছোঁ। এইফালে লোৱা হৈছে আদা নহৰু পেষ্ট, এইফালে হৈছে জালুক, এইফালে শুকান জলকীয়া দুটা। ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি লোৱা হৈ গ'ল। এতিয়া কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত দিছোঁ মিঠাতেল। মিঠাতেল অলপ সৰহকৈ দিব লাগিব, তেতিয়াহে তাৰ টেষ্টটো ভাল হ'ব। এতিয়া এইখিনি তেলখন অলপ গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ অহাৰ লগে লগে ইয়াত দিছোঁ মই পিঁয়াজ আৰু নৰসিংহৰ পাত। কঁঠাল মুচিখিনি অলৰেডি মই সিজাই লোৱা হৈ গৈছে। কঁঠাল মুচি আৰু আলুগুটি সিজাই লৈছোঁ। অলপ কাটোতে মেহনত হয় কঁঠাল মুচিটো, তাৰ কাৰণে কাটি গোটেইখিনি সিজাই লোৱা হৈ গ'ল। এতিয়া এইখিনি আদা নহৰু পেষ্টখিনি দি দিয়া হৈ গৈছে। আদা নহৰু পেষ্ট আৰু পিঁয়াজ গোটেইখিনি অলপ সময় ভাজি ল'ব লাগিব, যাতে তাৰ ফ্লেভাৰটো ভাল হয়। অলপ হালধীয়া বৰণ, আমৰলি বৰণটো আহিব লাগিব। তাৰপাছত ইয়াত বিলাহীখিনি এড কৰিম, বিলাহীখিনিও ভাজি ল'ব লাগিব। মই সৰু বিলাহী আৰু ডাঙৰ বিলাহী দুয়োটাই লৈছোঁ টেষ্টটো ভাল হ'বৰ কাৰণে। গোটেইখিনি লোৱা হৈ গৈছে, এইখিনি ভাল ধৰণে ভাজি ল'ব লাগিব। জলকীয়া আৰু শুকান জলকীয়া দুটাও ইয়াত দি দিছোঁ। আপোনাক কেনেধৰণে বনাই সম্পূৰ্ণ প্ৰচেছটো দেখাই যাবলৈ চেষ্টা কৰি আছোঁ। তাৰ কাৰণে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব। এতিয়া হালধি 1 চামুচ দিয়া হৈ গৈছে, এচামুচ হালধি দিছোঁ আৰু নিমখো 1 চামুচ মানে দিম। নিজৰ পৰিমাণ অনুসৰি নিমখ হালধি দিব লাগে। বিলাহীখিনি অলপ হেঁচি হেঁচি ভাঙি দিছোঁ, তেতিয়া সোনকালে গলি আহিব। গলি আহিবৰ কাৰণে কণ বিলাহীখিনি অলপ হেঁচি হেঁচি হেতাৰে ভাঙি দিছোঁ। এতিয়া গোটেইখিনি কণ বিলাহীখিনি গলি যাবলৈ দিছোঁ। বিলাহীখিনি গলি যোৱাৰ পাছতহে ইয়াত মই আলু আৰু কঁঠাল মুচি অলৰেডি মোক সিজাই লোৱা হৈ গৈছে, সেইখিনি দিম। এইখিনি আপোনালোকে দেখাইছোঁ এটা চৰিয়াত মই চাউল ধোৱা খৰাহীত বাকি দিছিলোঁ, পানীখিনি গুচি গ'ল। এতিয়া এইখিনি মোৰ প্ৰস্তুত হৈ গ'ল। পানীখিনি কঁঠাল মুচি সিজোৱা পেলাই দিলোঁ। এতিয়া কঁঠাল মুচি আৰু আলুগুটি মই সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটিছোঁ, অলপ ডাঙৰ ডাঙৰকৈ কটা নাই। আজি অলপ বেলেগ ধৰণে, অলপ এটা বেলেগ ষ্টাইলত বনাইছোঁ। এনেধৰণে সৰু সৰুকৈ কাটিলে খাই খুব ভাল লাগে, সেইকাৰণে মই সৰু সৰুকৈ কাটিছোঁ। ডাঙৰ ডাঙৰ কটাও টেষ্টটো বেলেগ, আৰু সৰু সৰুকৈ কাটি বনোৱা এটা টেষ্ট, সুকীয়া টেষ্ট আছে। বেলেগ বেলেগ টেষ্টত সদায় খাব লাগে সকলো বস্তুৱে। এতিয়া চ'ত মাহত সকলো এনেকুৱা কঁঠাল মুচিয়ে হওক, এনেকুৱা ধৰণৰ চজিনাই হওক খাব লাগে। এইখিনি অলপমান পানী দিব লাগিব, সেইখিনি দিয়া হৈছে। অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ তাৰ কালাৰটো ভাল হ'বৰ কাৰণে, আৰু হালধি গুড়া আৰু জালুকৰ গুড়াখিনি দিয়া হৈ গৈছে। গোটেইখিনি সংমিশ্ৰণ কৰোঁ। সংমিশ্ৰণ কৰাৰ পাছত ইয়াত অলপ দিব লাগিব পানী। বেছি পানী দিব নালাগে, অলপমান পানী, অলপ জুলীয়া কৰিম। বেছি জুলীয়া কৰিলেও খাবলৈ বেয়া হয়। অলপ গ্ৰেভি টাইপ কৰিম, গ্ৰেভি টাইপ কৰিলে খাবলৈ ভাল হয়। এইখিনি গোটেইখিনি সংমিশ্ৰণ হৈ গৈছে। তাৰপিছত পানী অকণমান দি এইখিনি 10 মিনিটমান সময় উতলাই দিলেই তাৰ ফ্লেভাৰটো খুব ধুনীয়া আহিব। আৰু জালুক দিয়া হৈছে, জালুক দিয়াৰ কাৰণে অলপ কালাৰটো আপোনালোকে বেয়া দেখিব পাৰে। অলপ জালুক দিলে ক'লা হয় কালাৰটো, কিন্তু ইমানো ক'লা নহয়। নিমখ পৰিমাণ অনুসৰি দি দিছোঁ এচামুচ। এতিয়া গোটেইখিনি সংমিশ্ৰণ কৰা হৈ গৈছে। এতিয়া সংমিশ্ৰণ কৰাৰ অন্তত দিম পানী। এতিয়া পানীটো দিয়াৰ পাছত মোৰ কঁঠাল মুচিৰ চব্জিটো প্ৰস্তুত হৈ যাব। এতিয়া গৰম পানী লৈছোঁ, গৰম পানী দিলে খুব সোনকালে হয়। ঠাণ্ডা পানী দিলে অলপ সময় বেছি লাগে, সেইকাৰণে ঠাণ্ডা পানী ইউজ কৰা নাই, মই গৰম পানীয়ে দিছোঁ। গৰম পানী দিলে খুব সোনকালে হৈ যায়। এতিয়া এইখিনি অলপ সময়ৰ কাৰণে 10 মিনিটমান সময়ৰ কাৰণে উতলি দিবলৈ দিওঁ। উতলি দিলেই মোৰ কঁঠাল মুচিৰ ৰেচিপি প্ৰস্তুত হৈ যাব। আপোনালোকে দেখিছে মোৰ লাহে লাহে কঁঠাল মুচিৰ টেষ্টি সুস্বাদু ৰেচিপি প্ৰস্তুত হৈ গৈছে। আজিলৈ আপোনাক বিদায় লৈছোঁ, ধন্যবাদ।